মুছলিম জাতীয় পৰিষদৰ উদ্যোগত হাজো বল্লুত খপিনীকুছি আঞ্চলিক হাইস্কুলৰ প্ৰাংগণত 2 নৱেম্বৰ 2025 তাৰিখত ডক্টৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আৰু সংগীত প্ৰতিযোগিতাৰ অনুষ্ঠান লোৱা হয়। সহযোগ কৰিব প্রভাতী ফুলে তোমাকে কথা যদি মেঘারি খাজনে তবু তোমাকে মোর ব্যথা ধুমুহার হাতে বহু যুগরে নাচু সপতে তোমার সামনে অপমা করি দীপক নামে শুভ খুঁজিলে মোর দুহাতে অপমা করি দীপক নামে ধুমুহার হাতে বহু যুগরে নাচু ৰাতিপুৱা 11টা বজাৰ পৰা সন্ধিয়া 3টা বজালৈকে সংগীত প্ৰতিযোগিতা পৰিচালনা কৰা হয় আৰু ইয়াত 3টাকৈ পুৰস্কাৰ আছিলে। প্ৰথম পুৰস্কাৰ 5,001 টকা, দ্বিতীয় পুৰস্কাৰ 3,001 টকা আৰু তৃতীয় পুৰস্কাৰ 2,001 টকা আৰু অৱশেষত প্ৰতিযোগীসকলৰ প্ৰাইজসমূহ বিতৰণ কৰা হৈছে। আৰু মুখ্য অতিথি হিচাপে ইয়াত উপস্থিত হয় মুছলিম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি মতিউৰ ৰহমান ডাঙৰীয়া আৰু বাঘ হাজৰিকাৰ
শ্বাহিদ খান আৰু মনছুব আলী ডাঙৰীয়া আৰু কিসমত আলী ডাঙৰীয়া। আৰু এখেতসকলে ৰাইজৰ আগত সুৰীয়া বক্তব্যৰে মঞ্চৰ সোঁৱৰণি আৰু জাক জমকীয়াকৈ তোলে। আৰু শিল্পী হিচাপে ইয়াত উপস্থিত হয় অসম তথা সৰ্বভাৰতীয় জনপ্ৰিয় কণ্ঠশিল্পী জেক আছলাম ডাঙৰীয়া। আৰু এখেতৰ সুৰীয়া কণ্ঠৰে ডক্টৰ জুবিন গাৰ্গৰ সংগীত গাই জনসাধাৰণক আৱেগিক আৰু মুগ্ধ কৰি তোলে। আৰু ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। তাৰপিছত মাঝপথে নিয়ে যেতে হয় পিয়ারে 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 কাঁদে মন কাঁদে পিয়ারে পিয়ারে কাঁদে